हेलो गाइस आमार DDS ब्लॉग चेनेलटोলৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান আমি অকমান ওলাই আহিছো, মানে বহুত বৰষুণ দি আছিল। মৰ্নিং ভিডিঅ' কৰিব পৰা নহল। মোৰ ক্লাছ আছিল আজি, ক্লাছটো মানে বহুত দেৰি হ'ল, সেইটো কাৰণে তাৰপা উঠাও অলপ দেৰি হ'ল, সেইটো কাৰণে ভিডিঅ' কৰা নাছিল। এতিয়া ভাত পানী খাই একেবাৰে ওলাই আহিছো। এতিয়াও টাইম বেছি হোৱা নাই, বৰষুণ বহুত দি আছিলে। তাৰপিছত এতিয়া বৰষুণটো কমিলে, মই বোলো অকণমান ওলাই যাওঁ। এয়া ওলাই পেলাইছে এগৰাকী, অকল মোবাইল এনেকুৱা গালি খাই জানেনে। মোবাইল ভাতকেইটা খাব, বিচনাখন উঠিব, মোবাইল টিপিব অকণমান নিবিচাৰে। তাৰপিছত মই এতিয়া আহি পেলাই অকলে চবচোন লকডাউনত দিছে, কেনিও ওলাই যাব নোৱাৰে, একো কামো নাই, জব এটাও নাই কৰিবলৈ। কি কৰিম বাৰু, ভাতকেইটা খাই শুইছো, হজম হৈছে, আকৌ ভোক লাগিছে, কিবা এটা খাইছো, খাই আছে। তাৰপৰা মই বাহিৰত অকলে ৰৈছিলোহি, ভিতৰত চিঞৰিছে কলৈ গ'ল তাৰপিছত बेस्ट फ्रेंड है ना, আহি পেলাই মই বাহিৰত इसलिए মনে ফটো মাৰিছিলোঁ। মানে আহি পেলাই बेस्ट পালে फ्रेंड এতিয়া है ना, পুকৰ इसलिए मुझे আহিছে। चिंता हो रही है कि ये गई तो गई, कहाँ गई। ঠিক আছে ৰ'ব, দেখাই আছোঁ আপোনালোকৰ আজি বস্তু এটা দেখাম। এয়া আমি আহি আছোঁ। আপোনালোকে সন্ধিয়ান ভিডিঅ' এটাত দেখিছিলে অকণমান অৱশ্যে, এতিয়া বাকীখিনি ক'ম। মই কৈছিলোঁ যে পিছত দেখাম সেইবিলাক, এতিয়া নেদেখাওঁ। মোৰ বাৰ্থডে দিনা নি ওলাই আহোঁতে অকণমান দেখাইছিলোঁ। এইটো ৰেল লাইন হয়, আমাৰ ঘৰৰ সন্মুখতে আছে। এইটো আপোনালোকে নিশ্চয় শুনিছে, বৰুৱা বামুণ ষ্টেচন এটা। এইটো বৰুৱা বামুণ গাঁও ষ্টেচন, এইটো সেইটোৱে হয়। আমাৰ ঘৰখন মানে কোৰালগুৰিৰ পৰা আমাৰ ঘৰলৈ 8 কিলোমিটাৰমান সোমাই আহিব পাৰে। আমাৰ ঘৰৰ ফালেদি এইটো ষ্টেচন গৈছে, মানে লাইনটো গৈছে। আমাৰ ঘৰৰ পৰা কোৰালগুৰিলৈ সেই বৰুৱা বামুণ ষ্টেচনলৈ 8 কিলোমিটাৰ যাব লাগে। তাতে ট্ৰেইনত উঠিব পাৰে, সেইটোৱে হয়। চেনীকলৰ বাবে বিখ্যাত, চুগামেল আছে যে, চেনীকলৰ বাবে বিখ্যাত বৰুৱা বামুণ গাঁও, সেইফালেকে আমাৰ ঘৰ। পিছত এইটো ৰেল লাইনটো আমাৰ এইফালৰ পৰা গৈছে। এইখিনিতে আমাৰ দলংখন আছে, ৰেল লাইনটো। এইখন নৈখন হয়, পানী বেছি হোৱা নাই, এতিয়া বৰষুণ দি আছিলে যে অলপ হৈছে। পূৰা বৰষুণ দিলে মানে ফুলি আহিব পানী, দেখিছে। সেইদিনাখন পূৰা হৈ আছিলে, এতিয়া কমি গ'লে। তাৰপৰা এইখন ছাগলীসীমা দলং বুলি কয় হা, মানে জান এটা আমাৰ পিন্ধি গৈছে, সেই জানটোৰ ওপৰেদি এইখন দলং হয়। এইফালে দেখিছেনে, এইখন আমাৰ বৰ্তাহঁতৰ বাৰীখন মানে নৈতে লাগি আছে। পানী বাঢ়িলে মানে বৰ্তাহঁতৰ পিছফাললৈকে অলপ পানী হৈ যায় আৰু ইমান মানে বাৰী নোসোমায় আৰু। আমাৰ এইখন পানী জেগা নহয় আকৌ দেই, পানী নোসোমাই। সেয়া দেখিছে, মানে আধামান হয়, সিমানমানলৈকে সোমায় আৰু নোসোমাই। সেইটো বৰ্তাহঁতৰ ঘৰটো পিছফালৰ বাৰীখন। এয়াই এইপিনে যদি খোজকাঢ়ি গৈ থাকোঁ, বৰুৱা বামুণ গাঁও ষ্টেচনত পাই যামগৈ। খালি বহুত টাইম লাগিব আৰু ভাগৰ লাগিব। এইপিনে গ'লে নাহৰণি ষ্টেচন, নাহৰণিত মানে গেট এখন পাব আমাৰ এইখিনিৰ নিচিনা। তাৰপিছত একেবাৰে হেৰিয়াত পাব, লুকুমাই তাত পাব, কচুবুৰীয়া বুলি কয়। এই ষ্টেচন, এখন দলং, এইফালেদি যায়। আৰু বাকী সেইটো ষ্টেচন মানে ষ্টেচন হিচাপে বহা নাই এইখিনিত, কিন্তু বহিব চাগে। এইবোৰ ঘৰ চৰ মানে বনাই থৈ দিছিলে বহুত দিনৰ আগতে, আমি জন্ম নোহোৱাৰ আগতে চাগে। মই জন্ম হোৱাৰ পিছৰ পৰা এনেকৈ দেখিছোঁ, তেনেকৈ আছে। কিন্তু আমাৰ ঘৰৰ মানুহবিলাকে কয় যে এইটো ষ্টেচন হ'ব এইখিনিতে, অলপ দিনৰ পিছত এইখিনিতে আমি উঠিব পাৰিম। কোৰালগুৰিলৈ যাবগৈ নালাগে ট্ৰেইনত উঠিবৰ কাৰণে। এতিয়া আমাৰ জেঠাই ঘৰ আছে, মানে ফৰকাটিঙত সেইদিনা নবৌহঁত আহিছিলে, আপোনালোকে দেখিছিলে যে। সিহঁতৰ ঘৰলৈ যাবলৈ আমি কেতিয়াবা ট্ৰেইনত যাওঁ নহয়, সেই বৰুৱা বামুণ গাঁৱত উঠিবগৈ লাগে, মানে কোৰালগুৰিত। তাৰপৰা ষ্টেচন গুচি গ'লে ফৰকাটিঙত পাই যাওঁ। বাকী আৰু দেখাইছোঁ ৰ'ব, এয়া দেখুৱালোঁ। এইফালে বৰুৱা বামুণলৈ যায় আৰু এইফালে যোৰহাটলৈ যায়। এইফালে যোৰহাট ষ্টেচন। আজি ফ্ৰেণ্ডে একো কথা কোৱা নাই, তাই বোলে গাটো বেয়া লাগিছে। মই কৈছোঁ শুই থাকিলে গা বেয়া লাগিবই ন। নহয় লো প্ৰেছাৰ মোৰ ভাগৰ নহয়, এনেকুৱা দুৰ্বল দিছে, খোজকাঢ়িবলৈ মন যোৱা নাই, আকৌ চুলচুলিও চোৱা শুবলৈহে নাই, মন গৈছে। এজনীও চোৱা নাই। আমি মই সদায় একচুৱেলি জপৰা হৈ থাকোঁ ঘৰত থাকিলে। ভিডিঅ' বনাবলৈ যে চুলি ল'ব লাগিব সেইটো কথা নহয় ন, যেনেকৈ আছোঁ তেনেকৈ বনাই আছোঁ। ষ্টাইল কৰি মেলি বনালোঁ নহয়। আৰু চাওক, মোৰ ভিডিঅ'বিলাক মই এডিটিং নকৰোঁ। আপোনালোকে চাই কেনেকুৱা পাই নাজানো, কমেণ্ট কৰি জনাবচোন কেনেকুৱা হয়, কাৰণ মই ভিডিঅ' ইমান এডিটিং কৰি নাথাকোঁ। যেনেকৈ বনাওঁ তেনেকৈ অলপ দি দিওঁ। কাটিবলগীয়া হয়, ভিডিঅ'টো অলপ স্কিপ কৰিবলগীয়া হয়, মই নিজেই এডিটিং কৰোঁতে। তথাপিও কেনেকুৱা হয় চাব, চাউণ্ড ছিষ্টেমটো কেনেকুৱা যায় চাব। যদি নহয় তেন্তে মই চাউণ্ডটো মিলাব লাগিব।
ভিডিঅ'বোৰ ইমান ভাল নুঠে মানে আমি এতিয়া মামাৰ ঘৰলৈ যাওঁ, তাক বহুত দিন যোৱা নাই মানে। তাই মাক কৈ থওঁগে ঘৰত, মই এফালে ৰখি থাকিম। বাই বাই, যাওক বাই বাই। ৰৈ থাক এইখিনিতে। আজি একচুৱেলি দুখ লগা খবৰ এটা আছে। সেইদিনা আপোনালোকে জেঠাই ঘৰৰ নবৌক দেখিছিলে নহয়। নবৌ ভাগৰ দেউতাৰ ঢুকালে কালি ৰাতি। তেখেতৰ আত্মাই শান্তি পাওক তাকে কামনা কৰিছোঁ। আৰু কি ক'ম আৰু ন, মানুহ জীয়াই মানে জন্ম হ'লে দিন মৰিবই, চব মৰিলে। বাকী সেয়া, আমাৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিছোঁ।